আজি লৈ আহিছোঁ মই ঔটেঙাৰ এটা জ্বলা মিঠা আচাৰৰ ৰেচিপি। মই প্ৰথমতে ঔটেঙা দুটা লৈ লৈছোঁ আৰু সৰুকৈ কাটি লৈছোঁ আৰু নিমখ আৰু পানীৰে কিছু সময় বইল কৰি লৈছোঁ। কেৰাহী এখনত মই মিঠাতেল সৰহকৈ লৈ লৈছোঁ আৰু তাতে 1 টিস্পুন পাঁচফোৰণ দি দিছোঁ। পাঁচফোৰণখিনি ফুটি অহাত মই ইয়াতে দি দিছোঁ কাটি ৰখা ঔটেঙাখিনি। আৰু গেছটো অকণমান ল' ফ্লেমত ৰাখিব যিহেতু ঔটেঙাখিনিও বইল কৰা আছে। এতিয়া মই তেলখিনিৰ লগত ঔটেঙাখিনি ভালদৰে হেতাখনেৰে লৰাই আছোঁ। তেলখিনি অকণমান ওপৰলৈ উঠিব আৰম্ভ কৰিছে। এতিয়া মই তাতে কিছুমান ড্ৰাই মছলা এড কৰি দিম। ইয়াতে দি দিছোঁ মই 1 টিস্পুন নিমখ, 1 টিস্পুন দি দিম হালধি গুড়ি, 1 টিস্পুন দি দিছোঁ মই জিৰা জালুকৰ গুড়ি আৰু মই দি দিম জলকীয়া। ইয়াতে দিছোঁ মই ৰঙা জলকীয়াৰ গুড়ি। যিহেতু জ্বলা মিঠা আচাৰ সেইবাবে আকৌ জলকীয়া আৰু গুড়টো সৰহকৈ দিব লাগিব। এতিয়া মই হেতাখনেৰে পুনৰ আকৌ লৰাই দিছোঁ। ঔটেঙাখিনিত মছলাখিনি ভালদৰে লাগিছে আৰু কালাৰটো চেঞ্জ হৈ গৈছে। এতিয়া মই ইয়াতে এড কৰি দিছোঁ হাফ কাপ গুড়। গুড়খিনি মই ৰুকি লৈছোঁ আৰু হেতাখনেৰে মই ভালদৰে এইখিনিও মিলাই দিছোঁ। গুড়খিনি গলি অহালৈ ভালকৈ লৰাই থাকিব আৰু গেছটো ল' ফ্লেমত ৰাখিব। এতিয়া গুড়খিনিও গলি আহিছে লাহে লাহে। গুড়ৰ পানীটো নোহোৱা হৈ গৈছে আৰু ধুনীয়া গোটা হৈ গৈছে। এয়া আচাৰটো মই উলিয়াই লৈছোঁ। আপোনালোকে এইটো আচাৰ লুচি বা ভাতৰ লগতো পৰিৱেশন কৰিব পাৰে আৰু এনেদৰে বনাই খাই চাবচোন। যদি ৰেচিপিটো ভাল পালে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।